আজি ক্লাছত আমি ডিসকাস কৰিম পিটি কেছবুক দেই। ফাৰ্ষ্ট আমি চাম যে হোৱাট ইজ পিটি কেছবুক, পিটি কেছবুকৰ ডেফিনেশ্যন কেইটা চাম, বুজিলানে? তাৰ পাছতে তো কিমান প্ৰকাৰ পিটি কেছবুক ৰাখিব লাগে, বুজিলানে? তাৰ পাছতে আমি এটা আৰু এটা দুটা পিটি কেছবুককো ডিসকাস কৰিম। আজি প্ৰথম আমি ফাৰ্ষ্ট লিখিম যে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ পিটি কেছবুক দেই। First, I mean, definition of number 1 day. Definition of PT Casebook. ঠিক আছে, definition of PT Casebook. তো অসমীয়াতে লিখিবা তোমালোকে খুচুৰা ৰোকৰ বহীৰ সংজ্ঞা, খুচুৰা বা ক্ষুদ্ৰ ৰোকৰ বহীৰ সংজ্ঞা দেই। তো অসমীয়াটো লিখি ল'ব পাৰা ক্ষুদ্ৰ বা খুচুৰা ৰোকৰ বহীৰ সংজ্ঞা। ক্ষুদ্ৰ বা খুচুৰা ৰোকৰ বহীৰ সংজ্ঞা। ক্ষুদ্ৰ বা খুচুৰা ৰোকৰ বহীৰ সংজ্ঞা আমি 2 নম্বৰতে চাম। তো 2 নম্বৰতে আমি চাম যে খুচুৰা ৰোকৰ বহী ৰখাৰ প্ৰণালী, মেথড অফ কিপিং পিটি কেছবুক। মেথড অফ কিপিং পিটি কেছবুক। মেথড অফ কিপিং পিটি কেছবুক, যাক অসমীয়াত কয় খুচুৰা ৰোকৰ বহী ৰখা প্ৰণালী। খুচুৰা ৰোকৰ বহী ৰখা প্ৰণালী। তো মেথড অফ কিপিং পিটি কেছবুক আমি 2 প্ৰকাৰ পাইছো দেই। নাম্বাৰ 1, ঠিক আছে। নাম্বাৰ 1ক আমি কম সৰল প্ৰণালী, যাক ইংলিছত ক'ব চিম্পল অৰ অৰ্ডিনাৰী মেথড। চিম্পল অৰ অৰ্ডিনাৰী মেথড, যাক অসমীয়াত লিখিবা সৰল প্ৰণালী। আৰু নাম্বাৰ 2 হ'ব এনালিটিকেল মেথড। এনালিটিকেল মেথড, যাক অসমীয়াত ক'ব বিশ্লেষণমূলক প্ৰণালী। বিশ্লেষণমূলক প্ৰণালী দেই, বিশ্লেষণমূলক প্ৰণালী। তো এই 2 প্ৰকাৰত আমি কি কৰিম, পিটি কেছবুক কৰিম, ঠিক আছে। তো প্ৰথমতে আমি ডিসকাস কৰিম তো ফাৰ্ষ্ট ওয়ান ইজ সিম্পল অৰ অৰ্ডিনাৰী মেথড আৰু সেকেন্ড ওয়ান ইজ এনালিটিকেল মেথড, যাক বিশ্লেষণ। এতিয়া তোমালোকে বুজি পাইছানে ডেফিনেশ্যন অফ পিটি কেছবুকটো? আমি যি সৰু সুৰা খৰচাৰ কাৰণে আমি যি হাতত টকা ৰাখিম, মানে পিটি কেচিয়াৰজনে, বুজিলানে? ক্ষুদ্ৰ যি মানে কেচিয়াৰ হয়, তেওঁ যি পইচা ৰাখিব হাতত, সেই পইচাবিলাক তেওঁ খৰচা কৰিব। খৰচা কৰাৰ পাছত তেওঁ হেড কেচিয়াৰক জমা কৰিব, বুজিলা নাই? হেড কেচিয়াৰক এই পিটি কেছবুক বনাবলৈ জমা কৰিব যে তেওঁ কিমান খৰচা কৰিব, বুজিলানে? এই মানে পিটি কেছবুক পিটি মানে এক্সপেন্সেছবিলাক কোনবিলাক হয়, যেনে ধৰা তোমালোকৰ মানে ঠেলা ভাড়া, ৰিক্সা ভাড়া, বুজিলা নাই? ক'ৰবাত গাড়ী ভাড়া, বুজিলানে? ক'ৰবাত মানে হাজিৰা দিয়ে, এইবিলাক হৈছে পিটি কেছবুক দেই। পিটি মানে খৰচা, ঠিক আছে। এতিয়া আমি এটা ইলাষ্ট্ৰেশ্যন চাম, ইলাষ্ট্ৰেশ্যন নম্বৰ 36 দেই। ইলাষ্ট্ৰেশ্যন চোৱা। Illustration number 36 আমি discuss করব।
ঠিক আছে প্ৰথমে কুৱেশ্যনটো চাবা তাৰপিছতে মই টেবুলখন দেখাই দিম হা তো টেবুলখন আমি কেনেকৈ বনাব লাগে টেবুলখন আমি ইজি ইয়াত এটাই মাত্ৰ পাৰ্টিকুলাৰ কলম দিম ঠিক আছে আৰু এমাউণ্ট হেড এমাউণ্ট কলম ইয়াত এটা থাকিব হা সলিউশ্যন দেই ইয়াত আমি প্ৰথমতে পিটি গেছ বুলি লিখিম ওপৰত ঠিক আছে ইয়াতে আমি এমাউণ্ট ৰিচিভ কলমটোক আমি ডেবিট বুলি লিখিম ডেবিট দেই এমাউণ্ট ৰিচিভ তাৰপিছতে কেছ ফলিঅ' নং কেছ ফলিঅ' নং লিখিম কেছ এফ এন কেছ ফলিঅ' নং নেক্সট ডেট আহি যাব কোনটো ডেটত ট্ৰেনজেকশ্যন হৈছিল আমি ইয়াত ডেট লিখিম তাৰপিছতে পাৰ্টিকুলাৰ আহি যাব তাৰপিছতে ভাউচাৰ নাম আহিব যাক আমি ভিন এন লিখিম ভিন ভাউচাৰ নাম তাৰপিছত এল এফ আহিব লেজাৰ ফলিঅ' নাম এতিয়া অৰিজিনেল তো এমাউণ্ট যাক আমি ক্ৰেডিট বুলি কওঁ ঠিক আছে তো এনেদৰে আমি টেবুলখন তৈয়াৰ কৰিব লাগে প্ৰথমতে আমি ডেবিট সাইড যেটো এমাউণ্ট ৰিচিভ কৰিব এমাউণ্ট ৰিচিভ দিম তাৰপিছত কেছ ফলিঅ' নং আৰু ডেট পাৰ্টিকুলাৰ্ছ ভাউচাৰ নং লেজাৰ ফলিঅ' আৰু ইয়াতে এমাউণ্ট আহিব এইটো হৈছে এটা চিম্পল পিটি কেছ বুকৰ নমুনা প্ৰথমটো চোৱা দেই prepare a petty cash book from the following particulars also show the cash book entry and the ledger account ledger account খিনি আমি ইয়াতে নেদেখাও বুজিলানে অৰিজিনালি আমি পিটি কেছ বুকখন কেনেদৰে বখাই হা তাক আমি দেখাম হা তো ইয়াতে ট্ৰানজেকশ্যন হৈছিল 2010 ত জানুৱাৰী 1 তাৰিখ the first January 1 the PT cashier received a check from the cashier ₹50 বুজিলানে yes অসমতে এনেকৈ ক'লে যে ক্ষুদ্ৰ খাজাঞ্চিৰ পৰা মুখ্য খাজাঞ্চিৰ পৰা ক্ষুদ্ৰ খাজাঞ্চিয়ে চেক পালে 50 টকা দ্যাট মিন্স তেওঁ হেড কেচিয়াৰৰ পৰা কি ক'লে 50 টকাৰ এখন চেক ৰিচিভ কৰিলে বুজিলানে সেই 50 টকাটোৱে দি তেওঁ খৰচা কৰিব সৰুৰা খৰচা তো যেনেকৈ যি দিব লাগে তো এইখিনি তেওঁ কেনেদৰে খৰচা কৰিলে আমি এইটো লিখিম এতিয়া ফাৰ্ষ্ট আমি কি লিখিম আমাৰ ডেট কলমটো এইটো আছিলে হয় নহয় তো ডেট কলম আমি ডেট লিখিম কেতিয়া আছিলে 2010 হয় নহয় তো 2010 আৰু জানুৱাৰী 1 তাৰিখ তেওঁ পিটি কেচিয়াৰে কেতিয়া পইচা ৰিচিভ কৰিলে জানুৱাৰী 1 তাৰিখে ৰিচিভ কৰিলে তো জানুৱাৰী 1 তাৰিখে ৰিচিভ কৰিলে যেতিয়া আমি ইয়াত ডেট 1 লিখিম আৰু এই 1 তাৰিখৰটো তেওঁ ৰিচিভ কৰা এমাউণ্টটো আমি ডেবিটত দেখাম তো কিমান টকা তেওঁ ৰিচিভ কৰিলে তো 50 টকা ৰিচিভ কৰিলে তাক আমি কেনেকৈ লিখিম তেওঁ চেক ৰিচিভ কৰিলে হয় তো সেইকাৰণে চেক ৰিচিভ কৰাৰ কাৰণে আৰু বেংক এইটো ডেবিট চাইডে এমাউণ্ট আহিব টু বেংক একাউণ্ট সেইকাৰণে আহিব বেংক একাউণ্ট ঠিক আছে তো এমাউণ্টটো আমাৰ ডেবিট সাইডলে আহিব ₹50 এনেকৈ ঠিক আছে তো এইটো আমাৰ ক'ৰ পৰা আহিলে 1 তাৰিখৰ এন্ট্ৰিটো ইয়াত আহিল 50 rupees ঠিক আছে টু বেংক একাউণ্ট হা যেহেতুকে পাৰ্টিকুলাৰ কলম আমাৰ এটাই থাকিব আমি ইয়াতে ডেবিট এণ্ড ক্ৰেডিট দুটা সাইডৰ মানে আইটেমছবিলাক একাউণ্টছবিলাকৰ নেমবিলাক আমি ইয়াতে ঠিক আছে তো এইটো হৈছে আমাৰ ডেবিটৰ মানে এমাউণ্ট কলম আৰু এইটো হৈছে আমাৰ ক্ৰেডিটৰ এমাউণ্ট কলম ঠিক আছে এতিয়া পিটি কেচিয়াৰে 50 টকা ৰিচিভ কৰাৰ পিছত সেই 50 টকাটো হিয়াত তেওঁ কেনেদৰে খৰচা কৰিব ক'ত খৰচা কৰিব তাৰ ট্ৰানজেকশ্যন দিয়া আছে এতিয়া প্ৰথমতে জানুৱাৰী 2 তাৰিখ চোৱা পোষ্টেজ ষ্টাম্পছ পাৰচেজ ডাক টিকট কিনা হ'ল আৰু তাৰ ওপৰত তেওঁ খৰচা কৰিলে 7 rupees ঠিক আছে তো
তো 7 ৰুপিজটো আমি ইয়াক ই ডেফিনেটলি কি হয় পষ্টেজ এণ্ড ষ্টাম্পছ খৰচা কৰিছে তো কেছবুকত আমাৰ খৰচা কৰিলে ক্ৰেডিট ফালে আহে হয় নহয় তো আমি এতিয়া জানুৱাৰী 2 তাৰিখ কেনেকৈ লিখিম জানুৱাৰী 2 বাই পষ্টেজ এণ্ড ষ্টাম্পছ এতিয়া এমাউণ্ট আহি যাব আমাৰ 7 ৰুপিজ ঠিক আছে তাৰপিছতে 2 তাৰিখ হৈ গ'ল ক্লিয়াৰ তাৰপিছত আমি 3 তাৰিখটো লিখিম চোৱা 3 তাৰিখে আছে wages paid to cleaner ₹10 তো 10 টকা মজুৰি দিয়া হৈছে বুঝলানে হ্যাঁ তো মজুরি কাট দিয়ে যে কাম করে হয় না তো কাম করার জন্য 10 রুপিস মজুরি দিয়ে দিলে এইটো অলসো কি হয় এটা খরচা হয় বুঝল না তো খরচা আমার ক্রেডিট ফালে যায় তো জানুয়ারি 3 তারিখ বাই ওয়েজেস অ্যাকাউন্ট পষ্টেজ এণ্ড ষ্টাম্পছ একাউণ্ট হ্যাঁ এটা বাই ওয়েজেস অ্যাকাউন্ট আমি আনিলো তো ওয়েজেস কিমান টকা দিছিলে 10 রুপিস এনেকৈ লিখিম ঠিক আছে হ্যাঁ তো 3 তারিখ শেষ করার পাছতেই তো আমি 4 তারিখে যাম 4 তারিখ আছে টেলিগ্রাম সেন্ড এইটো তাৰ বাৰ্তা পঠোৱাৰ খৰচা কৰিলে তেওঁ 6 ৰুপিজ বুজিলানে 6 টকা এই কোনে খৰচা কৰিছে এইটো মানে পিটিকেচাৰে খৰচা কৰিছে তো 4 তাৰিখে তো এইটো ডেফিনেটলি আমাৰ ক্ৰেডিট সাইডে যাব যেহেতু কি ইয়াৰে খৰচা হয় না বাই টেলিগ্রাম একাউন্টত দেই টেলিগ্রাম একাউন্ট দেই কিমান টকা ₹6 অনলি ঠিক আছে হ্যাঁ ইয়াৰ পাছতে 4 তাৰিখ ক্লিয়াৰ হয় নহয় ইয়াৰ পাছত আহি যাব 5 তাৰিখ 5 তাৰিখে ট্ৰেভেলিং এক্সপেন্সেস পেইড ₹15 তাৰমানে ভ্ৰমণৰ কাৰণে খৰচা কৰিছে বুজিলা নাই কিমান টকা খৰচা কৰিছে তেওঁ 15 টকা 5 তাৰিখ এনেকৈ লিখিম বাই ট্ৰেভেলিং এক্সপেন্সেস একাউণ্ট কিমান ৰুপিজ খৰচা কৰিলে 15 ৰুপিজ ঠিক আছে এইটো হৈছে 5 তাৰিখৰটো এনেকৈ আনি ক্ৰেডিট সাইডে হ্যাঁ ইয়াৰ পাছত 5 তাৰিখ ক্লিয়াৰ হ'ল ইয়াৰ পিছত আমি 6 তাৰিখলৈ আহিম 6 তাৰিখৰ ট্ৰেনজেকশ্যনটোলৈ 6 তাৰিখে আমাৰ সানডে আছিলে তো 6 তাৰিখে সানডে আছিল তো বন্ধ থাকিব তো আমাৰ বন্ধ থাকিলে কোনো ট্ৰেনজেকশ্যন নাই ঠিক আছে হ্যাঁ তো 7 তাৰিখে এটা ট্ৰেনজেকশ্যন আছে 7 তাৰিখে কি ক'লে দ্য পিটি কেচাৰ ৰিচিভ এ চেক ফ্ৰম কেচাৰ 60 পিটি কেচাৰ আকৌ 60 টকা এটা পালে এতিয়া এই 5 তাৰিখৰ আগত তেওঁ কিমান টকাৰ ট্ৰেনজেকশ্যন কৰিলে বুজিলানে তেওঁ ৰিচিভ কৰিছিলে কিমান টকা আৰু তেওঁ খৰচা কৰিলে কিমান টকা ইয়াৰ আমি কেছবুকখন বনাই দিব লাগিব পিটি কেছবুকখন বনাই দিব লাগিব ঠিক আছে হ্যাঁ তাৰ মানে এই 7 তাৰিখৰটো আমি নেক্সট ডেটত ৰিচিভ কৰা দেখাম বুজিলানে তো সেইকাৰণে আমি 5 তাৰিখলৈকে ক্লোজিং বেলেন্স ওলাম যে তেওঁ কিমান খৰচা কৰিলে আৰু তেওঁৰ হাতত কিমান টকা বাচিলে ঠিক আছে এতিয়া চাবা তো আৰু আছে নেকি 5 তাৰিখটো কৰিলো না মই কৰিলো ন ট্ৰেভেলিং এক্সপেন্সেস কৰিলো 5 তাৰিখে আৰু এটা ট্ৰানজেকশ্যন আছিলে ন আৰু এটা আছিলে ঠিক আছে পেইড টু জয়ৰাম বৰা বুলি আছিলে এটা দেই যেটো থাকি গৈছিলে হ্যাঁ তো পেইড টু জয়ৰাম বৰা ₹10 তো জয়ৰাম বৰাক পেইড কৰা আছিলে 10 ৰুপিজ এটা এইটো থাকি গৈছে দেই ওকে তো এইটো আমি এনেকৈ লিখিম এগেইন 5 তাৰিখ বাই জয়ৰাম বৰা একাউণ্ট হ্যাঁ জয়ৰাম বৰাৰ একাউণ্টত কিমান ৰুপিজ দিলে 10 ৰুপিজ হ্যাঁ তো এতিয়া আমি ক্লোজ কৰিম দেই তো ক্লোজ কৰোঁতে আমি প্ৰথমতে ইয়াতে টোটেল এমাউণ্টটো আনিম যে ডেবিটত তেওঁ কিমান টকা পালে ৰিচিভ কৰিছিলে 50 ৰুপিজ তাক এনেকৈ ক্লোজ কৰিম হ্যাঁ তাৰপিছত ক্ৰেডিটৰ টোটেল কিমান টকা হ'ল
এনেকে সেই 50 रुपीस আমি ইয়ালে আনিম ডেবিট এণ্ড ক্ৰেডিট ঠিক আছে এতিয়া তেওঁ কিমান টকা খৰচা কৰিলে এইটো বুলিম আমি তেওঁ টোটেল খৰচা কৰিলে 7 plus 10 plus 6 plus 15 plus 10 বুঝলানে এই পাঁচটা ফিগার প্লাস করে আমি দেখিলো তেওঁ টোটাল কিমান খরচা কৰিলে 48 रुपीस খরচা কৰিলে বুঝলানে 48 रुपीस খরচা কৰিলে এটা তেওঁ টোটাল হেড কেস এবাৰ কিমান টকা ৰিসিভ কৰিছিলে 50 रुपीस ৰিসিভ কৰিছিলে হয় নহয় হ্যাঁ তো এই 50 रुपीस ৰিসিভ কৰিলে তাৰে এতিয়া সা তেওঁ খরচা কৰিলে কিমান 48 থাকিলে তেওঁৰ হাতত কিমান টকা 2 रुपीस থাকি গল বুঝলানে that means 2 rupees তেওঁ बैलेंस থাকি গল দেই সেই बैलेंस তো আমি মিলাই দেখাই বলি বুঝলা না হ্যাঁ তো সোয়া তো সেই बैलेंस তো আমি কে দেখে ওলা দেখাম তো তেওঁলোকে ক্লোজিং কৰিছিল 5 তাৰিখে 6 তাৰিখে যেহেতু দেওবাৰ আছিল তো সেই 5 তাৰিখতে আমি ক্লোজিং তো উলিয়াই দেখাম বাই बैलेंस ক্রেডিট দাম দেই হ্যাঁ তো কি মান হ'ব 50 रुपीस বা 48 रुपीस গলে মানে অলরেডি আমি জানো 2 रुपीस থাকিব হয় না এই 2 रुपीस তো মানে এক মানে পিটি কেছৰ ওচৰত জমা থাকিব বুঝলা না এতিয়া এই 2 रुपीस তো আমি কি কৰিম হ্যাঁ ক্রেডিট সাইডে ট্রান্সফার কৰিম বুঝলা না হ্যাঁ তো ক্রেডিট সাইডে এক ট্রান্সফার কৰিম কেনেকে সোয়া 2010 অর দ্যাট মিন্স 5 তাৰিখ আছিল 6 তাৰিখে বন্ধ 7 তাৰিখলৈ ট্রান্সফার কৰি ৰাখিম 2 টকাটো সেই 7 তাৰিখৰ পৰা 2 रुपीसৰ পৰা তেওঁ স্টাৰ্ট কৰিব আৰু যে কিমান টকা তেওঁ ৰিসিভ কৰিলে এইখিনি দেই 7 2 बैलेंस बी दिया तो ये अमाउंट या ट्रांसफर हो ₹2 ঠিক আছে আৰু এই 7 তাৰিখৰ বেলেন্সটো ইয়ালে আনিলো আৰু চোৱা আৰু 7 তাৰিখে তেওঁ এখন মানে চেক ৰিসিভ কৰিলে নহয় 60 रुपीसৰ এই চেক ৰিসিভ কৰাখনো আমি ইয়াতে দেখাই দিব লাগিব তো এনেকে 7 2 তো চেক ৰিসিভ কৰিলে তো 2 বেংক একাউণ্ট আহিব হয় নহয় बैंक अकाउंट रुपीस 60 ठीक है तो ये लिखिए आमार ये पीटी केस दुखन सामरी मारिब अच्छा यार এটা বুজিল ক কি আছে ইজি আছে একদম সিম্পল হয় নহয় হ্যাঁ সৰু সৰু খুচরা পয়সা হ্যাঁ एकदम सिम्पल আছে प्रॉब्लम একো নাই মাত্ৰ এইটোৱে কথা যে আমি এটাই পার্টিকুলার কলম পাইছো ডেবিট এন্ড ক্রেডিট আমি ইয়াতে লিখিব লাগে বুঝলা ডেবিট টু ডেবিট সাইডলে এমাউন্ট আনিব লাগিব আৰু ক্রেডিট টু ক্রেডিট সাইডলে এমাউন্ট আনিব লাগে মাত্ৰ ইমানেই কথা ইয়াতে ঠিক আছে প্ৰব্লেম নাই